নমস্কাৰ, মই বুলু স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেললৈ কুক উইথ বুলু। আজি ৰেচিপি শ্বেয়াৰ নকৰোঁ, আজি এটা কিটচেনৰ লগত জড়িতই এটা ভিডিঅ' শ্বেয়াৰ কৰিম। আপোনালোকৰ লগত বহুত দিনৰ পৰাই মই ট্ৰাই কৰি আছোঁ সেইটো বস্তু বনাই কিনে ওলাবৰ কাৰণে, কিন্তু এতিয়া ফাইনেলি মোৰ 90% ডান হৈ গৈছে। সেইকাৰণে মই আজি ভাবিলোঁ অলপ ভিডিঅ'ৰ দ্বাৰা শ্বেয়াৰ কৰি দিওঁ। এটা মই চাদৰ ওপৰতে মোৰ সৰুকৈ এখনতো কিটচেন গাৰ্ডেন আছে, তাৰ লগতে মই এটা সৰু চাই দেখিছে পাকঘৰ বনাইছোঁ। আমাৰ অসমীয়া ট্ৰেডিশ্যনেল পাকঘৰ কিমান দূৰ মানে আগবাঢ়িব পাৰিম নাজানো, বাট কিবা ভুল হ'লে আপোনালোকে মোক শুধৰাই দিব। মইতো এইবিলাক দেখি অহা বস্তু, কিন্তু মোৰ মানে লাইফত ফাৰ্ষ্ট টাইম মানে এইটো হয় আৰু মোৰ ভাইটি, মামা আৰু মই তিনিজনে মিলি কিনে বনালোঁ। যিমান পাৰোঁ ইমান লেভেল বেষ্ট দিছোঁ। আৰু আমাৰ এইটো কিটচেনৰ কাৰণে যিটো চোলা হয়, আমি জীৱনত বনোৱা দেখাও নাই মই, আৰু মই কেতিয়াও মানে বনায়ো পোৱা নাই, কিন্তু আমি তিনিজনে পূৰা ট্ৰাই কৰিছোঁ। আৰু কিমান দূৰ আগবাঢ়িম চাব আপোনালোকে, এটাৰ পিছত এটা ষ্টেপ বাই ষ্টেপ আমাৰ চোলা চেঞ্জ হৈয়ে থাকে। আৰু এইটো আমি দুটা চোলাৰ বনাম বুলি কিনে ইউটিউব চাই আমি ট্ৰাই কৰি আছিলোঁ দুজনে। মাজতে ৰদ দি কিনে এনেকৈ মাটিখিনি এনেকৈ দিলোঁ, দি কিনে এইটো আমি ভাঙিব লগা হ'ল লাষ্টত। দুটা বাল্টিং মানে সেই প্লাষ্টিকৰ সেই সোমাই দিছোঁ, এইটোৰ সমান সমান হ'ব আৰু টেমাবিলাক যে সোমাই দিছোঁ, সোমাই দি কিনে এনেকৈ লেবেলটো মিলাই আছোঁ আৰু দেখিছেনে, একদম যিমান পাৰোঁ ইমান চেষ্টা আৰু ইমান ভালকৈ বনাব পাৰোঁ, কিন্তু লাষ্টত যাই কিনে আমাৰ নৰ্মেল চোলাই হ'বগৈ। আৰু এইটো আমি এনেকৈ শুকাব এদিন দিলোঁ, কিন্তু পিছত লাষ্টত মানে ভাঙিব লগা হ'ল, মানে ভাঙি হালি আহে। এতিয়া চাব আৰু এটা বেলেগ চোলা এইখিনি মানে ওপৰৰবিলাক আমি ৰেডি কৰি লৈছোঁ, কমপ্লিট হৈ গৈছে। এয়া চোলা এবাৰ বেলেগ দেশী একদম লগে নজনা মানুহ যিটো কৰে। এইবাৰ আকৌ এটা নতুন চোলা বেলেগ দেখিব। এইটো কিন্তু আকৌ মোৰ হাজবেণ্ডে অলপ ট্ৰাই কৰিছে, মোৰ মনটো বেয়া হৈ যোৱাৰ কাৰণে। সেনেকুৱা চোলাটো মানে মোৰ ইচ্ছা নাছিল, আৰু অলপমান ধুনীয়া চোলাত কৰিব ইচ্ছা আছিল, আৰু মই একদম থাকিব পৰা নাই। ৰেডি হৈ গৈছে ন, অকণমান বাকী আছিলে, সেইবিলাক মানে টুকটাক। আৰু এই যে বেৰাখন লেপিব লাগে, সেইটো এবাৰ লেপা হৈছে, আৰু এবাৰ লেপিব লাগিব। এইবিলাক কেঁচা থাকিলেতো বনাব নোৱাৰি দিয়কচোন, তো সেই থাকিব নোৱাৰোঁ। ছোৱালীয়েও বহুত ডিমাণ্ড কৰি আছে, মোৰ ভতিজা ভাগিনী এইবিলাক চবেই ডিমাণ্ড কৰি আছিল, মিলি কিনে আছিলে। তো আমি ভাবিলোঁ আজি সিহঁতৰ পচন্দতে মানে মই বনাই দিওঁ। আৰু পালক পনীৰ ৰেচিপিটো মোৰ যিহেতু শ্বেয়াৰ কৰা আছে, সেইকাৰণে মই আৰু নতুনকৈ ভিডিঅ'টোত মানে শ্বেয়াৰ নকৰিল, এনেই জাষ্ট শ্বেয়াৰ কৰিলোঁ, ৰেচিপিটো নিদিলোঁ। আৰু নৰ্মেলি যেনেকৈ বনাই সেনেকৈয়ে বনালোঁ। মোৰে কিচেন গাৰ্ডেনৰ পৰা শাক তুলি কিনে বনাইছোঁ, পালেং শাক। পালক পনীৰ ৰেচিপিটো বহুত হেল্ডিও হয় আৰু বহুত টেষ্টিও হয়। মই ৰুটিৰ লগত সিহঁতক ছাৰ্ভ কৰিছোঁ, আৰু ইয়াতে পৰিমাণ অনুযায়ী নিমখ, হালধি, জলকীয়াৰ গুড়া, জিৰা এনেকৈ দিলোঁ। এইটো মই একদম চিম্পুল, মানে ধাবা ষ্টাইল বনোৱা নাই, ৰেষ্টুৰেণ্ট ষ্টাইল বনোৱা নাই, মোৰ ঘৰৰ ষ্টাইল বনাইছোঁ। সেইকাৰণে মই ৰেচিপিটো ইমান ভালকৈ দিয়াও নাই, আৰু যিটো ৰেচিপি মোৰ দিয়া আছে সেইটো কিন্তু পূৰা পাৰফেক্ট ৰেষ্টুৰেণ্ট ষ্টাইলৰ দিছোঁ। এয়া ধুনীয়াকৈ ভাজি ল'লোঁ, আৰু মোৰ কিটচেনটো অকণমান দেখাই দিওঁ। খুব ধুনীয়া হৈছে, একদম সৰু হয়। চাদৰ ওপৰত ইয়াতকৈ বেষ্ট কৰাটো, আৰু আমি নজনা মানুহখিনি বনোৱা হিচাপত মানে মোৰ কাৰণে মই বহুত ভাল পাইছোঁ। আৰু এইটোতেই মই এতিয়া ৰেচিপি বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যিমান দিন গৰম নাথাকে। আৰু ঠাণ্ডা দিনকেইটাই পাৰিম, তাৰপিছততো আৰু গুৱাহাটীৰ গৰমটো গমেই পাইছে। যদি ভিডিঅ'বিলাক ভাল লাগে, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু মানে যদি কিবা ভুল হয়, বা আপোনালোকৰো কিবা আইডিয়া থাকে যে আপুনি এইটো কৰিব পাৰে, এনেকুৱা কৰিব পাৰে, চ' মোক জনাব মইতো ইমান নাজানো এইবিলাক। যি দেখিছোঁ মামাহঁতৰ ঘৰত গ'লে, এনেকৈ গাঁৱত ফুৰিব গ'লে যি দেখিছোঁ, সেনেকৈয়ে মামাৰ লগত মানে বনাইছোঁ। আৰু মামা অলপ জানে বাঁহৰ কাম, চ' সেইকাৰণে তিনিজনে মিলি কিনে আমি এইটো ৰেডি কৰিছোঁ। আমাৰ পালক পনীৰ ৰেডি। এতিয়া বেঙেনা, ঠাণ্ডা দিনত জুই জ্বলালেই আৰু বেঙেনা পুৰিব মন যায়, বিলাহী পুৰিব মন যায়। আমি বেঙেনা পোৰা খাই বহুত ভাল পাওঁ, চ' বেঙেনা এটা পুৰি ল'লোঁ, আৰু এতিয়া ছাৰ্ভ কৰি দি আছোঁ। বাচ্ছাকেইটাই খুব ভাল পায় খাবৰ কাৰণে। যোনে বনোৱা নাই এবাৰ ট্ৰাই কৰিব, এইটো ৰুটিৰ লগত খুব ভাল লাগে। ৰুটিত অলপ ঘি মিলাই দিব, মই দেশী ঘি, মোৰ নিজে হাতে বনোৱা ঘি মই ইয়াতে
মই বেছিভাগ ঘৰত বনাওঁ ঘিটো। সেনেকৈ ইহঁতক ছাৰ্ভ কৰিলোঁ। আজিলৈ আহোঁ, সকলোৰে কাৰণে শুভেচ্ছা থাকিল নতুন বছৰৰ। বাই বাই।